হাগ্ৰামা মহিলাৰ সমালোচনা কৰিছে, আপোনাক 100% বিশ্বাস কৰিব নোৱাৰি বুলি কৈছে। বিশ্বাস কেতিয়া কৰিব কেতিয়া নকৰিব এইটো সময়ৰ কথা। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেতিয়া পাৱাৰত নাছিল, তেওঁ যেতিয়া অপজিশ্যনত আছিল, তেওঁ যেতিয়া কাউন্সিল এছেম্বলিত 5 বছৰ ধৰি তেওঁ অহা নাছিল, বিভিন্ন দুখ বেদনা লৈ তেওঁ যিহেতু মন মাৰি পেলাই বহি আছিল, বহুত বেয়া অৱস্থা, তেতিয়া মই হাগ্ৰামা মহিলাৰীক লগ ধৰিছোঁ, তেখেতৰ লগত কথা পাতিছোঁ যে আপুনি বহি থাকিব নালাগে। UPPL দলকো মই আহ্বান জনাইছোঁ, BPF দলকো আহ্বান জনাইছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াকো আহ্বান জনাইছিলোঁ, হাগ্ৰামা ডাঙৰীয়াকো আহ্বান জনাইছিলোঁ যে আমি একে ৰাস্তাৰে আগবাঢ়িব লাগে। তেতিয়াহ'লে হাগ্ৰামাই মোৰ ওপৰত বিশ্বাস কৰিব নোৱাৰে বুলি কথা কোৱাৰ কোনো যুক্তি নাই। তেওঁ মোৰ ওপৰত পূৰ্ণ বিশ্বাস আছে। আৰু মই কৈছোঁ যে হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো যেনেকুৱা মোৰ গুৰু, মুখ্যমন্ত্ৰী যেনেকুৱা তেওঁৰ কিছু নীতি আদৰ্শ মই ভাল পাওঁ, যোনটো ভাল নাপাওঁ সেইটো মই লোৱা নাই, ভাল পোৱাখিনি লৈছোঁ। হাগ্ৰামাও মোৰ অন্যতম গুৰু, আৰু গুৰুৰ আশীৰ্বাদ লৈ পেলাই মই আগবাঢ়িছোঁ। 3টা গুৰু যিখিনি তেওঁলোকৰ ভাল গুণ, এই ভাল গুণটো শক্তি হিচাপে লৈ পেলাই আগবাঢ়িছোঁ। ইয়াৰ বিশ্বাস অবিশ্বাসৰ কোনো কাৰণ নাই। তেখেতৰ বেয়া দিনত মই তেখেতৰ লগত সংগী থিয় দিছিলোঁ, সেই কথাটো তেখেতেও জানে, আৰু ৰাজনীতিত কথা ক'ব লগা বুলি তেওঁ কৈছে। ধন্যবাদ।